আমি জনাব বিচাৰিছোঁ যে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ আমাৰ কিছু খেলুৱৈ এইবাৰ সদ্য ঘোষিত কমাণ্ডো কনষ্টেবল আৰু APBNত যি নিযুক্তি প্ৰক্ৰিয়া অসম চৰকাৰৰ জৰিয়তে ঘোষণা কৰিলে তাত এইবাৰ আমাৰ মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ হৈ ৰিপ্ৰেজেণ্ট কৰা বিভিন্ন বিভাগৰ ফুটবল হকী আৰু বাস্কেটবল এই তিনিটা শাখাৰে আৰু কাবাডী এই গোটেইকেইটা শাখাতে মিলি আমাৰ 19গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ তেওঁলোকে নিযুক্তি পাবলৈ সক্ষম হৈছে আৰু আমি মৰিগাঁও জিলা ক্ৰীড়া সন্থাই আমি অতি গৌৰৱান্বিত ইয়াৰ বাবে কাৰণ এইখিনি খেলুৱৈ সঁচাকৈ তেওঁলোকৰ নিজৰ মেধাৰ বলত নিযুক্তি লাভ কৰিছে খুব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছিল আৰু তেওঁলোকক সদায় আমি প্ৰেৰণা দি আহিছিলোঁ আৰু তেওঁলোকে এইবাৰ নিযুক্তি লাভ কৰাৰ সঁচাই আমি অতি আনন্দিত হৈছোঁ এবাৰ অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যি প্ৰক্ৰিয়াৰ জৰিয়তে অসম চৰকাৰে তেওঁ নিযুক্তি দিয়ালে তেওঁলোকে সঁচাকৈ আনন্দিত হৈছে তেওঁলোকেও হৈছে পৰিয়ালবৰ্গৰ ফালে আনন্দিত হৈছে আৰু আমিও আৰু স্পৰ্টছ কোটাত এই নিযুক্তি লাভ কৰাৰ বাবে আমি উঠি অহা প্ৰজন্ম যে আৰু ইয়াৰ অনুপ্ৰাণিত হ'ব সেইকাৰণে আমি স্পৰ্টছটো আৰু আমি আগুৱাই লৈ যাম বুলি আমি আৰু আত্মবিশ্বাস বাঢ়িছে আৰু আমি সদায় আমি ল'ৰা ছোৱালীবিলাকক আমি যাতে এনেধৰণে যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি সদায় প্ৰয়াস কৰিম আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু যে সকলো উঠি অহা যুৱক যুৱতীসকলে নিজৰ ওপৰত বিশ্বাস ৰাখি যাতে খেলত মনোনিৱেশ কৰা পঢ়া শুনাৰ লগতে খেলত মনোনিৱেশ কৰি নিজৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকে যে অৱতীৰ্ণ হয় গতিকে তেওঁলোকক নিশ্চয় এই কমাণ্ডোই হওক APBNতে হওক আৰ্মিতে হওক সকলোকে নিযুক্তি লাভ কৰিব বুলি মই বিশ্বাসী কুলদীপ বাবা কেনেকুৱা অনুভৱ পোনপ্ৰথমতে মই অসম চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ কাৰণ আমাক ইমান ধুনীয়াকৈ নিবনুৱা ল'ৰা ছোৱালীসকলৰ বাবে ইমান ধুনীয়া এটা পথ মুকলি কৰি দিয়াৰ বাবে আৰু আশা ৰাখিছোঁ এনেদৰে আগন্তুক পথবোৰ এনেদৰে মুকলি কৰি থাকে তাকে অসম চৰকাৰক অশেষ অনুৰোধ জনাইছোঁ কেনেকুৱা লাগিছে সঁচাকৈ বহুত ভাল লাগিছে আমি মৰিগাঁও ক্ৰীড়াখন থাকোঁ আমাৰ সকলো খেলুৱৈ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ তেওঁলোকে যে আমাক ইমানখিনি মৰম ইমানখিনি শ্ৰদ্ধা জনাইছে তাৰ বাবেও মই কামাণ্ডোত লাভ কৰিছোঁ কামাণ্ডোত আমাৰ 7-8জনমান আছে ছোৱালী এগৰাকী হৈছে আৰু 7জন কামাণ্ডোত আছে মৰিগাঁও গোটেইকেইজন মৰিগাঁও আমাৰ ষ্টেডিয়ামৰে সকলো খেলুৱৈ হকী আছে ফুটবল আছে বাস্কেটৰ আছে চৰকাৰক এটাই অনুৰোধ কৰিম যে বহুত স্বচ্ছ নিকাহ আগতে হয়তো এনেকৈ হোৱা নাছিল চাগে বিশেষ তেনেকৈ নাজানো কিন্তু এইটো সঁচাকৈ ক'বলৈ গ'লে অসম চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ কাৰণ ইমান স্বচ্ছ নিকাহ ধুনীয়াকৈ হৈছে আগতে হয়তো কোনোবা কিবা হৈছিল চাগে মই বিশেষ সেইটো নাজানো কিন্তু এইটো বহুত সুন্দৰভাৱে আৰু বহুত ধুনীয়াকৈ হৈছে সেয়েহে অসম চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ